অ' শুনছা না তোমাৰ ভাত হৈছে না তোমাৰ অত সময় লাগে ভাতকেইটা দিওঁতে মোৰ অফিচ যাবা দেৰি হৈছে তোমাক সদায় মই কৈ থাকোঁ তুমি জল্দি জল্দি মোক ভাতখিনি দিবা তুমিচোন নেদাই মোক ভাত অত সময় লাগলে কেনেকৈ হ'ব মোৰ অফিচ দেৰি হ'ব না হেৰা তুমি যে মোক অত গালি পাৰি আছা তুমি নিজে বনাই খাব নোৱাৰা তুমি যে বেলেগৰ তুলনা মোক দিছা তুমি নিজে বনাই খাব লাগে আকৌ তোমাৰ যদি অফিচ যাব দেৰি হয় তুমি নিজে বনাবা তুমি খাবা তুমি ভাবছা নেকি মাইকী মানুহ কি আমি ভাত বনাই নাখাওঁ কিবা কাম নকৰোঁ তোমাৰ কামখিনি ডাঙৰ আমাৰ কামখিনি সৰু তুমি কি কথা ক'বা তোমাক দি আছো না তুমি ৰখাচোন দিয়া দিয়া তুমি বেছি কথা কোৱা জল্দি জল্দি হাত চলোৱা মোক ভাত দিয়া মই অফিচ যাওঁ তুমি বেছি নকৰিবা মই কি বনাই ভাত খাব নোৱাৰোঁ নেকি কালিৰ পৰা মই বনাই খাম দিয়া তুমি মোৰ কামখিনি কৰবা মই তোমাৰ কামখিনি কৰিম হ'ব হ'ব দা ঐ মনত আছিল আপোনাৰ আপুনি যে কৈছিলে যে কালি আপোনাৰ কামবিলাক মই কৰিম আৰু মোৰ কামবিলাক আপুনি কৰিব মনত আছিল আপোনাৰ মোৰ মনত আছে দা তোমাৰ মনত আছে নে নাই মোৰ মনত আছে নহ'লে কি মই এনেই পেলাই আছোঁ হা আপুনি মোৰ কামবিলাক কৰক আজি মই অফিচ যাম আৰু আপুনি মোক ভাতখিনি বনাই দিব এতিয়া ভাত বনাব যাব না আপুনি নে ইয়াতে বহি থাকিব যাই আছোঁ বেটা আজি গম পাবি তই মোৰ কামখিনি কৰোঁতে কিমান কষ্ট তেতিয়াই তই গম পাবি বেটা দেচোন দে আজি কৰি ল কামখিনি কেনে লাগে বজা গম পাবি বাচ্চা শুনছা মোৰ ভাত বনা হ'ল যোৱা তুমি ডাইনিং টেবুলত বহা মই ভাতকেইটা দিওঁ আজি তুমি অফিচ যোৱা মোৰ কামখিনি কৰি আহা তাৰপিছত মই তোমাৰ কামখিনি কৰি কেনেকৈ দেখাওঁ তুমি চাবা তোমাৰ নহয় কামবিলাক মই আজি তোমাক কৰি দেখাম ৰ'বা বেটা তই আজি মোৰ কামখিনি কৰিছা মই তোৰ কামখিনি কৰি কেনেকৈ দেখাওঁ বেটা চাই ল খুৰা মই কোনটো কৰোঁ লাগছে মই কি কাম কৰিম এতিয়া মই দেখোন এইটো কৰিব গ'লে সেইটো হয় সেইটো কৰিব গ'লে এইটো হয় মোৰ দ্বাৰা এইবোৰ কাম নহ'ব আৰু দেই মাইকীৰ কাম মাইকীয়ে আৰু মতাৰ কাম মতায়ে মই এইবিলাক কৰিব গ'লে ঘৰ অফিচৰ কামবিলাক কি হ'ব তাই বা কি কৰিছে অফিচত অফিচটোতচোন আহিলোঁ একোচোন বুজিয়ে পোৱা নাই কোনফালে গেলি কোনফালে যাম কোনফালে কি কৰিম কোনফালে বা বহে মই একোচোন গমেই পোৱা নাই মই ভুলে কৰিলোঁ নেকি সুধি চাওঁ এই মানুহ মখা আছে না মই এইবোৰক সুধিলে গম পাম কোনফালে গেলি আমাৰ এওঁৰ ৰুমটো পায় মই তাকো নাজানো না ভাইটি শুনাচোন কথা এটা তাৰমানে বিজন কলিতা যে চিনি পোৱা না বিজন কলিতাৰ মই ৱাইফ আজি বিজন কলিতাৰ গাটো ভাল নাই সেইবাবে মই আজি অফিচলৈকে আহিলোঁ তুমি মোক বিজন কলিতা কোনফালে বহে ক'ব পাৰিবা না হয় নেকি বাইদেউ ঠিকে আছে দিয়ক তেন্তে আপুনি এটা কাম কৰক এইফালে সোঁফালে গৈ বাওঁফালে দি গ'লে বিজন কলিতা বুলি লেখাই আছে ৰুমটো আপুনি সেইটো ৰুমতে সোমাই গেলি গোটেইখিনি গম পাব দিয়ক তেন্তে আপুনি যাব ঠিক আছে হ'ব দে ভাইটি অফিচটোচোন বৰ ধুনীয়া মই এতিয়া কি কৰিব লাগিব মই এইটোচোন একো বুজিয়ে পোৱা নাই এইটোচোন কিবা আছে এইটো মই একো বুজিয়ে পোৱা নাই নহয় কোনটো বা কৰোঁ কি বা কৰোঁ বৰ মুস্কিল হৈছে দেই এইবোৰ মই একো নাজানোৱেই নহয় কি বা কৰোঁ আৰু মই ভুল কামে কৰিলোঁ নেকি তেওঁৰ কাম তেওঁ কৰিব লাগে মই আৰু ওপৰতে এনেই এখন কি কৰিলোঁ আৰু মাথা চাথা এখন বেয়াই হৈ যাব দেখোন এতিয়া হ'ব দে যি হ'ব আৰু চাই লওঁ বাৰু কি হয় দেখা যাক একোচোন কৰিবই নোৱাৰা হৈছোঁ মইচোন নোৱাৰিমে যেন পাওঁ থাক দে আৰু এখন মই আৰু ঘৰলৈকে ঘূৰিয়ে যাওঁ নেকি এইখন আৰু মই উল্টা পুল্টা কৰিলে আৰু কিবাহে হ'ব দে আজি আৰু অফিচ ঘৰলৈকে যাওঁ দে এইখন মই আৰু কৰিব নোৱাৰোঁ আৰু তেওঁৰ কাম তেওঁৱে কৰিব আৰু মোৰ কাম ময়ে কৰাই ভাল এইখন নলগা জেঙত লাগলি মোৰ আৰু মৰণ হ'ব তুমি আহি পালা অফিচত কামবোৰ কৰিব পাৰিলা না নে নোৱাৰিলা মই কিন্তু তোমাৰ কাম একো কৰিব নোৱাৰিলোঁ সঁচাইকৈ কৈছোঁ দেই মাইকীৰ কাম মাইকীয়ে কৰিব লাগে আৰু মতাৰ কাম মতাই কেতিয়াও উফাইলাং মাৰিব নালাগে মই আজি বহুত বুজি পালোঁ আৰু তোমাৰ কাম তুমিয়ে জানা মই আজি বুজি পালোঁ মই আৰু তোমাক কেতিয়াও নকওঁ আৰু তোমাৰ মতে তুমি কাম কৰি যোৱা মোৰ সেইটোৱে ভাল মই অফিচত কাম কৰিম তুমি ঘৰৰ কাম কৰবা ঠিক কৈছা তুমি দেই ময়ো তোমাৰ অফিচত গৈ একো মাথা মূৰা একো বুজি নাপালোঁ আৰু সুধিলোঁ দুই এটাক তাহাঁতেও মোক একো নকলাক মই সেইকাৰণে একো বুজি নাপালোঁ সেইবাবে কৈছোঁ আৰু ময়ো আৰু তোমাৰ কামত কেতিয়াও হস্তক্ষেপ নকৰোঁ আৰু তুমিও মোৰ নকৰবা ঠিকে আছে দিয়া আমি দুয়ে বুজি পালোঁ আজিৰ পৰা আৰু এনে কাম নকৰোঁ মই তোমাক ভাত বনাই খুৱাম তুমি অফিচৰ কাম কৰবা হে মংগল দিয়ক তেন্তে আজিৰ পৰা সেয়ে কৰিব লাগিব আৰু হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোক
আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে চাগে আৰু সকলোৱে সুৰক্ষিত হৈ আছে আৰু মই এইটো ভিডিঅ' বনাইছোঁ আপোনালোকে চাই কেনে পালে এবাৰ জনাব যে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ তাৰ বাবে আপোনালোকে মোক অশেষ সঁহাৰি জনাব থেংক ইউ ধন্যবাদ বাই বাই